মামা এদিন কেতিয়া দিব মামা জুলাই বাবা জুলাই দি দিম कौन है ये लोग कहां से आते हैं keeps you up at night, yeah. Make all the demons quiet, yeah. We were built to thrive, yeah. হেল্ল' গাইজ ৱেলকাম মাই ইউটিউব চেনেল এম ডি দাস ব্লগছ আৰু আজি পুনৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি যাবলৈ ওলাইছোঁ আমাৰ নামচাং আমাৰ ঢিংপাটকাৰ ওচৰতে থকা এখন গাঁও আৰু আজি তাত আপোনালোকক মোৰ শ্বৰ্ট ভিডিঅ' এটাত আপোনালোকক জনাইছিলোঁ হেৰি কি কয় আজি মামা আহিব আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেখেত আহিব আজি ভিডিঅ'টো বহুত ধামাকা হ'ব গৈ আছে ভাল লাগিব আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু কিনো হয় মামাক লগ দেখাব পাৰোঁনে নোৱাৰোঁ আপোনালোকক সেইটো চেষ্টা কৰিম যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ এতিয়া বাইকত গ'লোঁ বাইকত ল'লোঁ বাইক ৰেলি হ'ব আৰু মামা আহিব যেতিয়া তো এতিয়া প্ৰথমতে তেলটো ভৰাই লওঁগৈ তো বোলো ভিডিঅ'টো চাই থাকক তো গাইছ এতিয়া ডিপু আহি পালোহি আৰু ইমান মানুহ ভিৰ দেখিছে গোটেইখিনি তেল ভৰাবলৈ ৰখি আছে আৰু এইফালে কুপন ল'ব লাগে কুপন লৈহে তেল দিব তো ভিৰ চাওক গাইছ ইমান মানুহ তো গাইছ এতিয়া ডিপুৰ পৰা তেল ভৰাই আহি হৈ গ'ল আৰু সকলো বাইক যিমানবোৰ বাইক আছিলে আৰু চব বাইক এটা জেগাত গোট খোৱা হৈছে আৰু এয়া পৰাই ৰেলীটো ষ্টাৰ্ট হ'ব যিহেতু সেইকাৰণে বাইকসমূহ ইয়াত ৰখোৱা হৈছে আৰু আমি অন্তেক পাছতে আকৌ এতিয়া ৰেলীলৈ যাবলৈ হ'ব তো ভিডিঅ'টো চাই থাকক তো গাইছ এতিয়া ৰেলী ষ্টাৰ্ট হৈ গ'ল আৰু সকলো কিমানবোৰ বাইক আছিলে এতিয়া চব বাইক যাবলৈ সাজু হৈ গ'ল এয়া দেখিব পাইছে চব লাইন বাই লাইন বাইকসমূহ যাবলৈ আৰম্ভ হৈ গ'ল তো ভিডিঅ'টো চাই থাকক আৰু ভাল লাগিব Make all the demons quiet, yeah. We were built to thrive, yeah. I think that we've all had enough. Keeps you up at night, yeah. Make all the demons quiet, yeah. We were built to thrive, yeah. I think that we've all had enough. Yeah, I think that we've all had enough. Sick of dealing with the old plan. They know that we're calling it wrong. You got me like, oh yeah. I think that we've all had enough. They know that we're calling it wrong. Hey, it's too late to try to go contain it. A generation fueled by creation. On a small screen nation, we control the airwaves, no negotiation. I refuse to think we need saving. Something good will come from creation. And when we think that the world is too anxious, we'll adapt, evolve, survive, and save it. What keeps you up at night, yeah. Make all the demons quiet, yeah. We were built to thrive, yeah. I think that we've all had enough. What keeps you up at night, yeah. Make all the demons quiet, yeah. We were built to thrive, yeah. I think that we've all had enough. Yeah, I think that we've all had enough. Sick of dealing with the old plan. They know that we're calling it wrong.
বেয়া খবৰ আৰু কি ক'ম মানে নামচাং যোৱাটো কেঞ্চেল হ'ল কাৰণ মামা তাত গ'লেই বোলে তাৰপিছত এনেও এতিয়া বাইক লৈ গ'লে দিগদাৰ হ'ব বুলি সেইকাৰণে নামচাং যোৱাটো কেঞ্চেল কৰি দিলে আৰু এতিয়া নাহৰকটীয়াত আহিছে বোলে নাহৰকটীয়াত মিটিং আছে তো নাহৰকটীয়ালৈ গৈছোঁ আৰু বাইক ৰেলি লৈ তো নামচাংডোখৰ দেখাব নোৱাৰিলোঁ আৰু মনটো বেয়া লাগিছে তথাপিও চাই থাকক ভিডিঅ'টো মানে ভাল লাগিব আৰু নাহৰকটীয়া মামা আহিব আৰু যিমানখিনি পাৰিব চেষ্টা কৰিম দেখাবলৈ আৰু মামাক লগ পাম নে নাপাম জানো ক'ব পৰা নাই কাৰণ কেলৈ জানে আৰু মিনিষ্টাৰ মানুহ আৰু তো চাই থাকক ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু নাহৰকটীয়া পালোহি আৰু এতিয়া এয়া নাহৰকটীয়া তো গাইজ ফাইনেলি আহি পাই গ'লোহি আৰু এয়া দেখিব পাইছে এইফালে ষ্টেজ বনাই থোৱা আছে আৰু এয়া আমাৰ চেকিং হ'ব এতিয়া চেকিং কৰিহে সোমাব দিব পূৰা মানুহ পূৰা ভিৰ হৈছে কিমান ভিৰ দেখিছে গাইজ পানী বটল নিদিয়ে নেকি গাইজ পূৰা চেকিং চলি আছে সোমাই গ'লো ফাইনেলি সোমাই গ'লো আৰু গাইজ ফাইনেলি ষ্টেজৰ ভিতৰত মানুহ চাওক গাইজ ইমান মানুহ আৰু ইমান ডাঙৰ ষ্টেজটো 3 কোটি টকা ষ্টেজটো বনাওঁতে লৈছে বোলে গাইজ তো আপুনি ভাবি চাওক কিমান মানুহ আপোনালোকে ওচৰত থকাহেঁতেনে অনুভৱ কৰিব পাৰিলেহেঁতেন ভিৰ মানুহৰ আৰু সোমোৱাটো কিমান কষ্ট আপোনালোকক নেদেখালোঁ কাৰণ কেলৈ ভিডিঅ'টো বহুত দীঘল হৈ যাব তো সেইকাৰণে মই স্কিপ কৰি দিছোঁ আৰু ইমানখিনি মানুহ দেখি মনটো ভাল লাগি যায় কাৰণ কেলৈ আমাৰ এই বিজেপি চৰকাৰখনক যে মানুহবোৰে ইমান ছাপোৰ্ট কৰি ইমান ভাল পায় ইয়াৰে এটা প্ৰমাণ আৰু আশা কৰোঁ যে আমাৰ নেক্সট চৰকাৰখনো বিজেপি চৰকাৰে হয় তাৰে কামনা কৰোঁ মানুহ চাওক গাইজ মানুহ তো গাইজ মামা ইমানতে আহি পোৱাহি নাই কাৰণে মানুহবোৰৰ কাৰণে গান লগাই দিছে আমনি পাইছে কিনে মানুহবোৰৰ ফূৰ্তি চাওক গাইজ গান শুনি पूरा फुल बीजेपी आई लव बीजेपी
কোনে লিখিলে নাচিলে এবাৰ নাচিলে তো গাইজ ফাইনেলি অপেক্ষা কৰি আমাৰ অসমৰ প্ৰধানমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ'ল। তো গাইজ মামা এইটো চাইডে আহি আছে। তো মামাক লগ পাবলৈ চাওক কিমান কষ্ট কৰিছোঁ, ইমান ভিৰ মানুহ ঠেলা হেঁচা, তথাপিও আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাই আছোঁ, আপোনালোকক দেখাইছোঁ মামা ইমানখিনি কষ্ট কৰিছোঁ আপোনালোকক মামাক দেখাবৰ কাৰণে। তো তাৰ কাৰণে এটা লাইক নিশ্চয় কৰি দিয়ক আপোনালোকে, মোৰ মনটো ভাল লাগিব। তো মামাক সুধিলোঁ আছাম পুলিচৰ এডমিট কাৰ্ড কেতিয়া দিব, তো জুলাইত দিম বুলি ক'লে। বিভিন্ন জল জীৱন মিছন আঁচনিৰ অধীনত 52খন জল জীৱন মিছন আঁচনি মোদী ডাঙৰীয়াৰ কাৰণে মোৰ লগতে ক'ব নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, ভাৰত মাতা কি, ভাৰত মাতা কি। বহুত বহুত ধন্যবাদ। 1 লাখ ল'ৰা ছোৱালীৰ চাকৰি হোৱাৰ পিছত মোৰ দায়িত্ব শেষ হৈ যায়, কিন্তু মই মোৰ দায়িত্বৰ পৰা আঁতৰিও আহিব খোজা নাই। 1 লাখ চাকৰি শেষ হোৱাৰ লগে লগে আৰু 35,000 নতুন চাকৰিৰ বিজ্ঞাপন আমি মুকলি কৰি দিলো। জুলাই মাহত আকৌ নতুন 35,000 চাকৰিৰ সাক্ষাৎকাৰ পৰীক্ষা অনুষ্ঠিত হ'ব। যুৱক যুৱতীসকলে আকৌ এবাৰ পুলিচৰ নিযুক্তি পাব। অৰুণোদয় আঁচনি। তো হে গাইজ আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিয়ক। আৰু আজি বিশেষকৈ কি ক'ম আপোনালোকক, ভাবিছিলোঁ নামচাং জেগাডোখৰ দেখাম, তাত ধুনীয়া পৰিৱেশৰ মাজত আছে। তো সেইটো নহ'লে আৰু কি ক'ম আৰু, ভবা কথা নহয় সিদ্ধি বুলি কয় যে। তো একো নাই, যিখিনি পাৰিলোঁ দেখালোঁ, আৰু নেক্সট টাইম আপোনালোকক দেখাম নামচাংডোখৰ যাম বাৰু। তো আজি কি হ'ল, গোটেই দিনটো ভোকে লঘনে আপোনালোকৰ কাৰণে ভিডিঅ' কৰি থাকিলোঁ। তো গোটেই মাথা বিষ হৈ আহিছে। তো আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব নিশ্চয়। আৰু ইয়াতকৈ ভাল ভাল ভিডিঅ' দি যাম, আপোনালোকে খালি মোক ছাপোৰ্ট কৰি যাব। আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিয়ক, কাৰণ কেলৈ আপোনালোকৰ এটা ছাবস্ক্ৰাইবৰ পৰাই মই উৎসাহ পাম মোৰ ভিডিঅ' বনাবলৈ। এনেও মানে কি কয়, মই নতুনকৈ উঠিছোঁ ন, ভিডিঅ' বনাবলৈ লৈছোঁ। তো আপোনালোকৰ ছাবস্ক্ৰাইবসমূহ পালে বা লাইকসমূহ পালে মোৰ মনটো ভাল লাগিব দিয়কচোন। তো আপোনালোকে মোক ছাপোৰ্ট কৰি যাওক, কাৰণ কেলৈ নতুন ইউটিউবাৰ হয়। তো বহুতো ভুল ভ্ৰান্তি হ'ব পাৰে। তো আপোনালোকে সেইবোৰ ইগন'ৰ কৰি যাতে মোক আঙুলিয়াই দিয়ে ভুলবোৰ, আৰু আগবাঢ়ি যাবলৈ যদি সাহস দিয়ে, তো নিশ্চয় আগবাঢ়ি যাম। আৰু আশা থাকিলে আপোনালোকে মোক ছাপোৰ্ট কৰিব। তো আজি ভিডিঅ'টো ইমানেই আছিলে, ধন্যবাদ।